ये भाई दे ना 10 টকা এটা দে না হেত কি লাগে তোক এই 10 টকা এটা দে না এই ৰ এইটো ল ই 5 টকা দবলা কিবা পায় নেকি আও দে 10 টকা এটা দে আৰে যা না আৰু খুচুৰা নাই মই কৰিম কি যা যা ইয়াই কেনেকে কৈছা হ'ব দে চালা এই সব সময় নাই অসময় নাই হেই এ ভাই 10 টকা এটা দে না বুঢ়া নেকি বাৰু ক'ত কোমল এইবিলাক ইমান ভাল মাল নাই এ ভাই 20 টকা এ ভাই বহুত দাম কৈছা রে এ ভাই দে না 10 ঐ টকা কি লাগে কি লাগে এটা দে না নাই যা পইচা ৰ এ 10 টকা এটা দে না ভাল আছে এইটো ভাল এইটো ভাল নেকি এ ভাই এই টকা এটা দে না হয় এটকা লৈ যা যা ধুনীয়া ছোৱালীজনী পাবি দে বিটা হ'ব যা ঐ কেই টকা তো পাৰিলা ল'ব পাৰিলা কেই টকা পানী ল পাৰিলা 30 টকা 30 টকা 10 টকা ল 20 টকা এই পাই নেকি জলকীয়া কেনে জলকীয়া এই 10 টকাটো ল ইমান ধুনীয়া ল'ৰাটো এই লকডাউনৰ সময়ত তেতো কি অৱস্থা হৈছে চাগে আমাৰ বিলাকোৱে বিলাই নাই ঐ ৰচোন ৰ এইটো ল কিবা এটা খাই দিবি যা যাচোন যা কাম বন নাই এই ভৰি হাতচোন চব ঠিকে আছে যা এনেই মাথা বেয়া নকৰিবি যা দেখে যা লকডাউনত নিজৰে অৱস্থা নাইকিয়া হৈ আছে এই উঠ তোৰ কাম এইবিলাকে হে এবাৰ পংগু হলি এবাৰ বুবা হৈ পইচা বিচাৰিলি এবাৰ হিজিৰা হৈ বজাৰৰ মাজে মাজে পইচা বিচাৰি ফুৰিলি হা
তোৰ কাম এইবোৰে নেকি? আৰু হাতটো কি হ'ল? মই জনাতো তোৰ দুখন হাত, হে? অ' তাৰমানে তোৰ কাম এইবিলাকেই, হে? তোৰ নিচিনা মানুহৰ কাৰণে সমাজখনত প্ৰকৃত পংগু মানুহবোৰে সাহায্য পোৱা নাই। ব'ল পুলিচলৈ ব'ল। দাদা শুনকচোন, মোক আপুনি পুলিচত নিদিব। আগতে মোৰ কথাখিনি শুনি লওক, তাৰপিছত আপুনি যি শাস্তি দিয়ে মই মূৰ পাতি ল'ম। দাদা, ভিক্ষা মানুহে ইচ্ছা কৰি নোখোজে। যেতিয়া কোনো দিশ নাইকিয়া হৈ যায়, নিজৰ পেটটো পিঠিৰ লগত সমান হৈ যায়, তেতিয়াই লোকৰ দুৱাৰে দুৱাৰে ভিক্ষা খুজিবলৈ ওলাই যায়, কিবা এটা পোৱাৰ আশাত। দাদা, মই তেনেকুৱা নহয়। মই ঠগবাজ লোৱা নহয় দাদা। মোৰ এখন দোকান আছিল। কৰোণা পৰিস্থিতিৰ কথা গম পাইছেই নহয়, বাহিৰত ওলাব নোৱাৰি, পুলিচে পালেই টীকাকৰণ কৰে। ঘৰত খাবলৈ চাউল এটাও নাই দাদা। মই এতিয়া কি কৰিম কওকচোন? মোৰো ঘৰত বুঢ়ীমা এজনী আছে, মাৰ বেমাৰ। যদি সময়মতে মাক ভাতকেইটা দিব নোৱাৰোঁ, মা হয়তো এইখন পৃথিৱীত জীয়াই নাথাকিব। একো উপায় নাপায় দাদা, মই দোকানখন খুলিছিলোঁ, কিন্তু পুলিচে আহি মোৰ দোকানখন মোৰ সন্মুখতে ভাঙি থৈ গুচি গ'ল। বহুত কাকৌ মিনতি কৰিছিলোঁ দাদা, কিন্তু মোৰ কথা নুশুনিলে, মোৰ সন্মুখত দোকানখন ভাঙি দিলে। উপায় নাপায় মই ভিক্ষা খুজিবলৈ বাধ্য হৈছিলোঁ। এই সময়ত মোক কোনে চাকৰি দিব? তাতে মোৰ পঢ়া শুনাও কম। বাহিৰত ওলাই গ'লে পুলিচে পালেই টীকাকৰণ কৰি ঘৰলৈ পঠিয়াই দিয়ে। নিজৰ পেটটোৰ কথা নিজে চিন্তা নকৰিলে কোনে চিন্তা কৰিব? তাতে বুঢ়ীমাজনীৰ কথাও চিন্তা কৰিব লাগে। ভোকৰ কষ্ট যিয়ে এবাৰ পায় সিহে গম পায় কিমান কষ্ট। আপোনালোকৰতো লকডাউন দিলেও কোনো আপত্তি নাই। আপোনালোকৰ জমা টকা আছে, তাকে উলিয়াই ভাঙি ভাঙি চলিব পাৰিব। কিন্তু আমি ক'ত পাম? দিন হাজিৰা কৰা মানুহ। যেতিয়াই পুলিচে মোৰ দোকানখন ভাঙি দিলে, তেতিয়াই মই বিভিন্ন চৰিত্ৰত সোমাই পৰিবলৈ বাধ্য হ'লোঁ। কাৰণ মইতো ঘৰখন চলাবই লাগিব, মাজনীকতো চাবই লাগিব। এতিয়া আপুনি যদি মই দুখী বুলি ভাবে, আপুনি যি শাস্তি দিয়ে মই তাকেই মূৰ পাতি ল'ম দাদা। আচ্ছা বন্ধু, মই তোমাৰ সকলো কথাই শুনিলোঁ। কথাবোৰ শুনি মোৰ নিজকে বহুত বেয়া লাগিছে। কি কৰিবা, পাৰিলে মোক ক্ষমা কৰি দিবা। এইটো লোৱা হোৱা, পাৰিলে মাৰ কাৰণে কিবা এটা ভাল বস্তু লৈ যাবা। কি চাই আছা? একো নহয়, লোৱা। তুমি ল'লে মোৰ নিজকে বহুত ভাল লাগিব। দাদা, মই যদি কৰোণাত মৰি যাওঁ মোৰ কোনো আপত্তি নাই, কিন্তু মানুহৰ কৰোণা হৈ মৰিব মন নাই। মানুহৰ কৰোণাটো বহুত ভয়ানক। এনেওতো দেশৰ পৰিস্থিতি বেয়াই, সেইকাৰণে মানুহৰ ঘৰে ঘৰে ভিক্ষা খুজি ফুৰিছোঁ। সদায়তো দাদা একেদিন নাথাকে, ভাল দিনটো আহিবই। মই আকৌ দোকান খুলিম দাদা, মই মাক ভালকৈ ৰাখিম। এই টকাটো আপুনিয়ে লওক। আচলতে কি জানে, এই দেশত যেনেকৈ দুখীয়া মানুহৰ অভাৱ নাই, তেনেকৈ ধনী মানুহৰ অভাৱ নাই। যদি এই মহামাৰীৰ সময়ত ধনী মানুহবোৰে দুখীয়া মানুহবোৰৰ কাষত থিয় দিয়ে, তেনেহ'লে আমাৰ দৰে দুখীয়া মানুহবোৰে লোকৰ ঘৰে ঘৰে ভিক্ষা খুজি ঘূৰি ফুৰিব নালাগে। পাৰিলে মাৰ কাৰণে আশীৰ্বাদ কৰিব, তাতকৈ আৰু মোক একো নালাগে। লওক, আহোঁ দাদা। সকলোৱে ভালটোৱে বিচাৰে, কোনেও জানি শুনি বিপদত পৰিব নিবিচাৰে। এই কৰোণা দুৰ্যোগৰ মাজত কোনেও নিবিচাৰে ঘৰৰ পৰা বাহিৰ হোৱাটো। তথাপিও পেটৰ জ্বালাত বহুতে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব লগা হয়। আমি যদি অলপমান সহায়ৰ হাত আগবঢ়াই তেওঁলোকৰ কাষত থিয় দিওঁ, তেতিয়াহ'লে তেওঁলোকে এই কঠিন দুৰ্যোগত ঘৰৰ পৰা বাহিৰ হোৱাৰ কোনো প্ৰয়োজন নাথাকিল হয়। আমাৰ যিমান সামৰ্থ্য আছে, যাৰ ইচ্ছা আছে, তাৰেই তেওঁলোকক যদি অলপ অলপকৈ সহায় কৰোঁ, তেন্তে তেওঁলোকৰ সপোনবোৰ পূৰণ হ'ব আৰু এই কঠিন পৰিস্থিতিত জীয়াই থাকিব পাৰিম।